Hello guys, welcome back to our channel RISHA Gogoi. আশা কৰিছো আপোনালোকে ভালেই আছে আৰু ময়ো ভালেই আছো। সো আজি মই এতিয়া উপস্থিত আছো আমাৰ মিউজিক ক্লাছত আয়োজন কৰা ইয়া জুনাকি মেল। চাওক মই তাতে আয়োজন কৰিছো এপিনে আহিছে আৰু লাহেকে সকলোবিলাক আমি ইয়াত লগে ভাগে গাম নাচিম আপোনালোকক সকলোখিনি দেখাই থাকিম। এয়া সংস্কৃতি চৰ্চাৰ এটি অন্যতম মঞ্চ যাৰ পৰিধি বৰ্তমানে ৰাজ্যজুৰি আছে। আজি জোনাকী মেলৰ 199 সংখ্যক এই মেলৰ ৰং এণ্ড ৰিদম চেণ্টাৰে আয়োজন কৰা 199 সংখ্যক জোনাকী মেলৰ কিছু অংশ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই বা নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব মাই চেনেল আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছত জনাব আপোনালোকে মোৰ ভিডিঅ'টো কেনেকুৱা পালে আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আজি কৰিছে এটা দীঘলীয়া পৰিক্ৰমাত তেখেতে আমাৰ হেৰাই যাব ধৰা গীতৰ যিখিনি ৰেকৰ্ড এটা আমাক এষাৰ প্ৰকাশ কৰিব হৈছিল। তাৰপিছত নিৰন্তৰ তেখেতৰ লগত মই এই অনুষ্ঠানতে ৰং এণ্ড ৰিদমছে প্ৰস্তুত কৰা কুকুম মালা নামৰ এখন পত্ৰিকাও উন্মোচন কৰা হয়। মনে মনে মোৰ মনে আজি লাজুক লাজুক কৈ নাজনি হাজি মনে মনে মোৰ মনে আজি লাজুক লাজুক কৈ নাজনি হাজি পানী অনা ঘাটলৈ তাঁতৰ শালৰ পাতলৈ কপৌ ফুলৰ পাহলৈ কলিৰ কোমল মাতলৈ বাৰে বাৰে রিনিকি ওই রিনিকি বাজিছে কি পে বাজি সিনাকি যেন সিনাকি আজি কিয় লাগিছে মোৰ কিয়নো আজি কিয় লাগিছে
কথাজোৰা এই বৰ্ষজোৰা আমি কি কৰিম এই গীতটো শুনি থাকিলে নহ'ব আমাৰ কিছু কাম আছে উমানন্দ ছাৰে গ্ৰামোফোনৰ ৰেকৰ্ডিং হোৱা প্ৰথমটো অসমীয়া গীত আমাক শুনালে এয়া মই আপোনালোকক ছাৰৰ সৈতে চিনাকি কৰাই দিছোঁ চবে চিনি পায় চাগে ছাৰক চাগে চাগে ঠিকেই শুদ্ধ চবে চিনি পায় ছাৰক অনুষ্ঠানটোৰ বিষয়ে কিবা অলপ কৈ দিয়কচোন জোনাকী মেল মাজে মাজে আহোঁ কিন্তু আজি জোনাকী মেলৰ অনুষ্ঠানখিনি অলপ কিছু ব্যতিক্ৰম বেলেগ বিশেষকৈ এই সৰু সৰু ল'ৰা ছোৱালীখিনিৰ যিখিনি উপস্থাপন যিখিনি অনুষ্ঠান মই চাই সঁচাকৈ আপ্লুত হ'লোঁ মই আশীৰ্বাদ দিছোঁ যাতে গোটেইখিনি সফল হোৱা এতিয়া সকলোৱে ইয়াতে বহি আছোঁ আৰু ওপৰত ছাৰে পুৰণি কথা কিছুমান কৈ আছে যিহেতু আমি সকলোৱে জানিব লাগে পুৰণি কথা ছাৰে কৈ আছে সকলোখিনি কথা শুনিও আছোঁ আৰু ইয়াতে বহি বহি আৰু আমাৰ গান আপোনালোকে উপভোগ কৰিবলৈ নাপাহৰিব সকলোখিনি মই মোৰ এই চেনেলটোতে দেখুৱাই থাকিম সামৰণি মই আপোনালোকক চিনাকি কৰিম আমাৰ ছাৰৰ সৈতে